কেতিয়াও কৃষ্ণপক্ষ নমাই নানে কোনেও। কাৰণ অসমৰ ইতিহাসত এনেকুৱা বহুত দিন দেখিছোঁ সেই শুক্লপক্ষক কৃষ্ণপক্ষই ক'ৰবাত গ্ৰাস কৰিছে। তাৰ উদাহৰণ মাধৱদেৱ কলাক্ষেত্ৰ। আজি আপোনালোকে সকলোৱে জানে শংকৰদেৱ কলাক্ষেত্ৰ অসম চুক্তিৰ ফচল। তাৰ পৰৱৰ্তী সময়ত মাধৱদেৱ কলাক্ষেত্ৰ অসম চৰকাৰৰ উদ্যোগত স্থাপন হৈছিল মোৰ ঘৰৰ বাউণ্ডেৰীতে। খুব দুৰ্ভাগ্যজনকভাৱে আজি আপোনালোকৰ আগত মই কওঁ যে তৰুণ গগৈ চৰকাৰে প্ৰথমবাৰ যি 5 কোটি টকা ধাৰ্য কৰিছিল তাৰ পৰৱৰ্তী সময়ত অলপ কাম তাত হ'ল। আজি শংকৰদেৱৰ পিছত অসমৰ জাতীয় জীৱনৰ যিজন আটাইতকৈ মহান নায়ক মহাপুৰুষ মাধৱদেৱৰ নামত কিন্তু কলাক্ষেত্ৰখন আজিও সম্পূৰ্ণ নহ'ল। আধৰুৱা বিল্ডিঙতেই ধমকি ৰৈ আছে যোৱা বহু বছৰ ধৰি। কলাক্ষেত্ৰ অকল স্থাপন কৰিলেই নহ'ব, সেই কলাক্ষেত্ৰ নিৰ্মাণো কৰিব লাগিব আৰু নিৰ্মাণ কৰাৰ দায়িত্ব আমাৰ চৰকাৰবিলাকে ল'বই লাগিব। আপোনালোকে জানে শংকৰদেৱ বঁটা আমাৰ অসমত প্ৰৱৰ্তিত হৈছিল। তাৰ পৰৱৰ্তী সময়ত মাধৱদেৱ বঁটা মই মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিশেষকৈ দৃষ্টি আকৰ্ষণ কৰিছোঁ আজিৰ এই পদ্ম আটা কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপনৰ মুহূৰ্তটোত এই কাৰণেই যে এবছৰ তৰুণ গগৈ চৰকাৰে মাত্ৰ মাধৱদেৱ বঁটা দিলে চৰকাৰীভাৱে। তাৰপিছত আপোনালোকে গম পাই যোৱা কেইটা বছৰ মাধৱদেৱ বঁটা নিদিয়াকৈ আছে। মোৰ অনুৰোধ এইটোৱেই, কংগ্ৰেছ চৰকাৰে কৰা কাম এটা যদি বিজেপি চৰকাৰে নাই কৰা সেইটো এটা অন্যায় হ'ব। মহাপুৰুষ মাধৱদেৱ মহাপুৰুষ শংকৰদেৱ কোনো জাত পাতৰ কোনো ধৰ্ম কোনো বেলেগ এটা ৰাজনৈতিক গণ্ডিৰ মাজত আমি আবদ্ধ কৰি ৰাখিব নোৱাৰোঁ। মোৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি এইটো অনুৰোধ যে কলাক্ষেত্ৰ মাধৱদেৱ কলাক্ষেত্ৰ যিধৰণে আজি আধৰুৱা অৱস্থাত পৰি আছে তাৰ কাম স্থবিৰ হৈ আছে। তেখেতৰ দৃষ্টিগোচৰ কৰিছোঁ মাধৱদেৱ কলাক্ষেত্ৰখনৰ কাম আকৌ যাতে তেখেতৰ নেতৃত্বত আগবাঢ়ে। মই কিয় কৈছোঁ, বহু বছৰৰ মূৰত চাগে অসমৰ মানুহে এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী পাইছে যাৰ গাত অনবৰতে দুটা গুণ দেখিবলৈ পায়। এক, আধ্যাত্মিক চেতনা, 2, জাতীয় চেতনা। অনবৰতে লাগি থাকে। তেখেতক দেখিলেই আপোনালোকে যিটো বস্তু উপলব্ধি কৰে সেই বস্তুটো ময়ো উপলব্ধি কৰোঁ। হয়, ইয়াৰ আগত আমি বহুত মুখ্যমন্ত্ৰী দেখিছোঁ, কিন্তু সেইসকল মুখ্যমন্ত্ৰীতকৈ সৰ্বানন্দ সোণোৱালৰ ব্যক্তিত্বত অনবৰতে লাগি থকা দুটা গুণেই হৈছে এক, আধ্যাত্মিক চেতনা, 2, জাতীয় চেতনা। এই আধ্যাত্মিক চেতনাই পৰিপুষ্ট হোৱা মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ পৰা আমি জাতিটোৱে জাতীয় চেতনাৰ ক্ষেত্ৰত তেওঁ ৰাজনৈতিকভাৱে যিখিনি নেতৃত্ব দিছে, দিব আৰু দি থাকিব সেয়া মই ক'বলৈ নাযাওঁ। কিন্তু আধ্যাত্মিক চেতনাৰ সেই সৰ্বানন্দ সোণোৱালৰ প্ৰতি আমি আশা কৰিম যে আমাৰ মহাপুৰুষসকলৰ যিটো অৱদান আছিল সেই অৱদানৰ ভেটিতেই কিন্তু আজি আমি অসমীয়া জাতিটো এই পৰ্যায়ত উপনীত হৈ আছোঁ। আৰু যদি আমি জাতি হিচাপে জীয়াই থাকিব লাগে তেনেহ'লে তেওঁলোকৰ সেই অৱদানসমূহক স্বীকৃতি দিবৰ কাৰণে আৰু নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিবৰ কাৰণে যিখিনি কাম কৰিব লাগে, আজি যিধৰণে পদ্ম আটাৰ নামত ইয়াত কলাক্ষেত্ৰখন স্থাপন কৰিছে এয়া সম্পূৰ্ণ কৰিব লাগিবই। আধৰুৱা কৰিলে নহ'ব। আমাৰ দেউতা আছে এই কলাক্ষেত্ৰসমূহৰ, কোনো নাই। চৰকাৰখনৰ আছে কিন্তু আমাৰ নিৰ্দিষ্টকৈ চাবৰ কাৰণে আমাৰ কোনো নাই চাবলৈ গ'লে। সেইকাৰণে এটা আম্বেলাৰ ভিতৰলৈ যদি আনিব পাৰে তেতিয়াহ'লে হয়তো আমাৰ কলাক্ষেত্ৰসমূহে এটা পূৰ্ণতা পাব। আজি চুকাফা সমন্বয় ক্ষেত্ৰও বা শংকৰদেৱ কলাক্ষেত্ৰও আপোনালোকে পাই মাজে মাজে যে কি গতি হৈ আছে। কলাক্ষেত্ৰৰ বিষয়েও আনকি আমি কেতিয়াবা বাতৰি কৰিবলগীয়া হয়, বাতৰি কাকতত লিখিবলগীয়া হয় অৱস্থা বেয়া বুলি, দুৰৱস্থা বুলি। কিয়? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত হোৱা কলাক্ষেত্ৰখনকেই যদি আমি সঠিক ৰূপত ৰাখিব নোৱাৰোঁ আমি কেনেকুৱা জাতি? সেইকাৰণেহে মই মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই বিষয়কেইটা দৃষ্টিগোচৰ কৰিছোঁ। অন্ততঃ আমাৰ উঠি অহা প্ৰজন্মৰ স্বাৰ্থত, জাতিটোৰ স্বাৰ্থত এই কথাখিনি চাগে অনাগত দিনত তেখেতে গুৰুত্ব দিব। সেই আশাৰেই কলাক্ষেত্ৰ সম্পূৰ্ণ হ'ব বুলি আশা কৰি কেশৱ মহন্তই এক নতুন উদ্যোগ ল'ব এই সমষ্টিৰ স্থানীয় বিধায়ক হিচাপে, অসমৰ মাননীয় মন্ত্ৰী হিচাপে। আৰু পুনৰবাৰ মই আকৌ কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গাত আমি যি দুটা গুণ অনবৰতে দেখিবলৈ পাওঁ, আধ্যাত্মিক চেতনা আৰু জাতীয় চেতনা, এই দুয়োটাৰে য'ত মণিকাঞ্চন সংযোগ হ'ব, যেনেকৈ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগ হৈ অসমৰ এই বৈষ্ণৱ ধৰ্মৰ ভেটিটো মজবুত হৈছিল, তেনেকৈ অসমৰ সাংস্কৃতিক, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক
এই ভেটিটো মজবুত হ'ব মাননীয়